নমস্কাৰ ফ্ৰেণ্ড APDCLৰ যিটো আমাৰ কেছ লাগি আছে পোষ্ট গেটৰ ওপৰত তাৰ ওপৰত আপডেট এটা আহিছে যে ৰিজাল্ট কেতিয়া দিব পাৰে বা আপোনাৰ কাটক মাৰ্ক কিমান আহিব পৰা আশা আছে আপডেটটোৰ বিষয় কমপ্লিট কৰাৰ আগতে যিখিনি নতুন ফ্ৰেণ্ডে আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিলে মই যিবিলাক চাকৰি সম্পৰ্কীয় ভিডিঅ' দিওঁ কি নতুন চাকৰি আহিল কি চাকৰি কেতিয়া এডমিট দিব বা কি চাকৰি কেতিয়া ৰিজাল্ট দিব পৰা আশা আছে বা কি চাকৰি কিমান কাটক মাৰ্ক আহিব পৰা আশা আছে সকলোবোৰ আপডেট এই মোৰ চেনেলটোত আপোনালোকে পাব মই ইনফৰমেশ্যন পালে আপডেট দিওঁ তলৰ ফালে ছাবস্ক্ৰাইব ন অপশ্যনটো লিখা আছে সেইটো ক্লিক কৰিলে ছাবস্ক্ৰাইব হৈ যাব আৰু আপডেটবিলাক আপোনালোকে অতি সোনকালে পাব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ফ্ৰেণ্ড তাৰ আগতে কৈছোঁ কেতিয়াবা নতুন পোষ্ট ওলাইছে তাৰ ওপৰত জাষ্ট ইনফৰমেশ্যন এটা লৈ আহিছোঁ ফ্ৰেণ্ড আমাৰ যিটো মানে চিমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়াৰ আপোনাৰ 60টা পোষ্ট ওলাইছে তাত কিমান পাছ লাগে বা আপোনাৰ কিমান পাছ কৰিলে আপুনি এপ্লাই কৰিব পাৰিব সকলোবোৰ গম পাব ৱেবছাইটত যাব ৱেবছাইটত গ'লে ফ্ৰেণ্ড যিটো আমাৰ পঞ্চায়তৰ আছে PNRDৰ পোষ্ট ওলাইছিল আপোনাৰ 25টা সেইটো আপোনালোকে নিজে চাব পাৰিব মই জাষ্ট ইনফৰমেশ্যন দিছোঁ যে পোষ্ট ওলাইছে বুলি তাত কিমান পাছ লাগে কি লাগে সকলো গম পাব বলক চোৱা APDCL আপডেটটো চাওঁ ফ্ৰেণ্ড যিটো আমাৰ অফিচ কাম যিটো আপোনাৰ ফিল্ড এছিষ্টেণ্টৰ 28 এপ্ৰিলত যিটো এক্সাম হৈ গৈছে যেটো ইয়াৰ কেছ লাগি আছে সেপ্টেম্বৰত প্ৰথম শুনাৰি গ'ল আটা কেছৰ মানে তাৰিখ গ'ল আৰু নেক্সট তাৰিখ আপোনাৰ এইটো মাহতে আছে ফ্ৰেণ্ড এইটো যদি সমাধান হয় কেছটো তেতিয়াহ'লে সিহঁতে অক্টোবৰত এক্সপেক্টেড দেখুৱাইছে ৰিজাল্ট কিন্তু অক্টোবৰত ৰিজাল্ট নিদিয়ে ইনফৰমেশ্যন অনুসৰি যদি সমাধান হয় তেতিয়াহে আপোনাৰ নৱেম্বৰত দিব আৰু যদি সমাধান নহয় নেক্সট কিবা তাৰিখ লয় তেতিয়া পিছত গম পোৱা যাব কেতিয়া ৰিজাল্ট দিব পৰা আশা আছে ফ্ৰেণ্ড ইয়াৰ যিটো ৰাইটিং টেষ্ট হৈ গৈছে আৰু ফ্ৰেণ্ড বলক চো ইয়াৰ কাটক মাৰ্ক কিমান আহিব পৰা এটা আপডেট আছে চাই লওক ফ্ৰেণ্ড আপোনাৰ জেনেৰেল কেটেগৰী যে সাধাৰণ যিটো আমাৰ জেনেৰেল কেটেগৰী আছে তাৰ 70 দেখুৱাইছে SC STৰ বা আপোনাৰ PHৰ 60 দেখুৱাইছে আৰু OBCৰ 65 দেখুৱাইছে ফ্ৰেণ্ড মই ইয়াৰ ওপৰত ইনফৰমেশ্যন ল'বলৈ চেষ্টা কৰি আছোঁ যদি আৰু ইনফৰমেশ্যন পাওঁ দিম মোৰ চেনেলটোত যিবিলাক নতুন ফ্ৰেণ্ডে আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো গোটেইখিনি ফ্ৰেণ্ডে লাইক কৰি দিব পুৰণা নতুন গোটেইখিনি ফ্ৰেণ্ডে এটা কমেণ্ট মাৰি দিব ভাল লাগিছে যদি